মাহফুজুল কোরআন হাফিজা মাদ্রাসা আৰু জামিয়া ইছলামিয়া ৰহমানিয়া মাদ্ৰাছা একত্ৰীকৰণ আজি 23/1/2023 সোমবাৰে কল্পনা বাজাৰ মাহফুজুল কোরআন হাফিজা মাদ্ৰাছা প্ৰাংগণত বৃহত্তৰ সত্ৰকৰ্ণাৰ বাসী ৰাইজ আৰু মাহফুজুল কোরআনৰ হাফিজা মাদ্ৰাছাৰ লগতে জামিয়া ইছলামিয়া ৰহমানিয়া মাদ্ৰাছাৰ দুয়ো কমিটি একেলগ হয়। তেওঁলোকে জনোৱামতে তানজিম বোৰ্ডৰ নিৰ্দেশ মৰ্মে কমেও 50 জন ছাত্ৰ থাকিলেহে এখন পূৰ্ণাংগ মাদ্ৰাছা হ'ব। উক্ত দুয়ো মাদ্ৰাছাত ক্ৰমে উপস্থিত 32 আৰু 37 গৰাকী ছাত্ৰ আছিল বুলি ৰিপৰ্ট কৰিছিল। আচলতে দুইখন মাদ্ৰাছা মিলি শতাধিক ছাত্ৰ হৈ যাব। ইফালে দুয়ো কমিটিৰ সিদ্ধান্তৰ মৰ্মে মাহফুজুল কোৰআন হাফিজা মাদ্ৰাছাৰ বেনাৰৰ ছত্ৰছায়াত একত্ৰীকৰণ কৰিলে। সেউৰাৰ ভিটা মাদ্ৰাছাৰ তলত দিব লাগিব বুলি তানজিম বোৰ্ডে নিৰ্দেশ দিছিল, কিন্তু উক্ত সেউৰা ভিটা মাদ্ৰাছাত ছাত্ৰৰ কম নাই। আনকি যিহেতু একেখন গাঁৱৰে দুইখন মাদ্ৰাছাত ছাত্ৰ কম হৈ আছিল, গতিকে দুয়োটা একেলগ হৈ পূৰ্ণাংগ ৰূপ দিছে বুলি স্থানীয় ৰাইজ তথা কমিটিৰ ব্যক্তিসকলে জানিবলৈ দিয়ে। তানজিম বোৰ্ডৰ প্ৰশাসক স্থানীয় ৰাইজে কৰজোৰে অনুৰোধ জনায় যে মাহফুজুল কোৰআন হাফিজা মাদ্ৰাছাখন সুকলমে চলাই যাবলৈ অনুমতি প্ৰদান কৰে যেন। এক এক্সক্লুসিভ রিপোর্ট RKYLIVE। ইনকোয়ারি হয়েছে, নির্দেশন আহিছে, তাতে 50 জন ছাত্র লাগে, কিন্তু আমি 50 জন ছাত্র আমার মাদ্রাসাত নাছিল, যার কারণে তঞ্জিমের ফালৰ পৰা আমাক অৰ্ডাৰ কৰিছে যে জামিয়া ইছলামিয়া ৰহমানিয়া মাদ্ৰাছাখন আৰু মাহফুজুল কোৰআন হাফিজিয়া মাদ্ৰাছা কল্পনা এই দুয়োখন মাদ্ৰাছাক চেৰাৰ বিটা জনপ্ৰিয় হাফিজিয়া মাদ্ৰাছাৰ লগত একলগ কৰাৰ কাৰণে। কিন্তু আমি খবৰ লৈছোঁ যে জনপ্ৰিয় হাফিজিয়া মাদ্ৰাছাত তাতে ছাত্ৰ আৰু শিক্ষকৰ কোনো কমি নাই, তাতে সকলো বস্তু ঠিকেই আছে। কিন্তু আমি দুটা মাদ্ৰাছা যদি তাৰ লগত জড়িত হওঁ, আমাৰ ছাত্ৰখিনিক সিহঁতে জায়গা দিব নোৱাৰে আৰু আমাৰ যিখিনি শিক্ষক আছে সেই শিক্ষকসকলক তাতে ল'ব নোৱাৰে। যাৰ কাৰণে আমি তঞ্জিম বোৰ্ডৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আমি জামিয়া ইছলামিয়া ৰহমানিয়া মাদ্ৰাছা আনন্দ বাজাৰ আৰু মাহফুজুল কোৰআন হাফিজিয়া মাদ্ৰাছা কল্পনা এই দুয়োখন মাদ্ৰাছা আমি একেলগ কৰিলোঁ। আৰু লগতে আমি অনুৰোধ জনাওঁ তঞ্জিম বোৰ্ডৰ কৰ্তৃপক্ষলৈ যে আমাৰ এই দুয়োখন মাদ্ৰাছা মিলি এখন মাদ্ৰাছা যাতে ভালদৰে চলাই নিবলৈ সহযোগ কৰে। আৰু লগতে আমি প্ৰশাসন বিষয়ালৈ আমি অনুৰোধ জনাওঁ যে আমাৰ এই দুয়োখন মাদ্ৰাছা এখন মাদ্ৰাছা কৰি যাতে চলাই ল'বলৈ সহায় কৰে। নমস্কাৰ, আপোনালোকৰ চেনেলক নথৈ ধন্যবাদ জনাইছোঁ। আমাৰ এই সত্ৰকৰ্ণৰা কল্পনা বজাৰ হাফিজিয়া কোৰআন মাদ্ৰাছাৰ যিখন মানে আহিছে, অনুষ্ঠানত আহিছে, হয়তো আমি ইয়াৰে মাদ্ৰাছা পৰিচালনা কমিটিয়ে এটা ফলঠেকত কৰিছিলোঁ। তানজিম বোৰ্ডৰ ফালৰ পৰা এখন নিৰ্দেশনা আছিলে যে 50 জনৰ তলত হ'লে মাদ্ৰাছা চলিব নোৱাৰে। তা আমাৰ মাদ্ৰাছাৰ ষ্টুডেণ্টৰ এনৰোলমেণ্ট আছিলে 46 আৰু এখেতসকলে যোনদিনা মানে ইয়াত আহিছিলে ইনস্পেকশ্যন কৰিবলৈ আহিছিলে সেইদিনা 32 জন ছাত্ৰ আছিলে, যাৰ কাৰণে আমি অলপ হলঠেকত কৰিছিলোঁ। আৰু এই তানজিম বোৰ্ডৰ নিৰ্দেশন মৰ্মে আমি আনন্দ বাজাৰ গৰম বাজাৰৰ যিখন জামিয়া ইছলামিয়া মাদ্ৰাছা আছিলে সেই মাদ্ৰাছাখন আমি একেলগ কৰিছোঁ। সিহঁতৰ কমিটি আৰু আমাৰ কমিটি উভয়ে মিলি, সিহঁতৰ ষ্টাফ ষ্টুডেণ্ট চব মিলি আমি এখন মাদ্ৰাছা কৰিছোঁ এই সত্ৰকৰ্ণৰা কল্পনা বজাৰত। আৰু তানজিম বোৰ্ডৰ বিষয়ববীয়াসকলক আমি অনুৰোধ জনাইছোঁ যাতে এই দুয়োখন মাদ্ৰাছা মিলি এখন মাদ্ৰাছা আমি চলাব পাৰোঁ ভালদৰে, আমাৰ ইয়াতে যাতে থাকে। ইতিমধ্যে হয়তো তেখেতসকলে এটা নিৰ্দেশনা দিছিল যে আমাৰ এই মাদ্ৰাছা দুখন চাউলৰ পিঠা জনপ্ৰিয় যিটো মাদ্ৰাছা আছিলে তালৈ যাবলৈ দিছিলে। তেখেতসকলৰ ষ্টুডেণ্টৰ কোনো কমি নাই, একমডেশ্যনৰ অলপ কম আছে। আমাৰ ইমানকেইটা ষ্টুডেণ্ট তাতে একমডেশ্যনো নাপায়। গতিকে আমি গাঁৱৰ মানুহবিলাকে যিহেতু দুয়োখন মাদ্ৰাছা আমাৰ পঞ্চায়ত আমাৰ গাঁৱৰে ভিতৰৰ দুয়ো একলগ কৰি আমি আমাৰ একমডেশ্যনৰ ব্যৱস্থাখিনি আমি কৰিছোঁ। ধন্যবাদ।